আৰু গাইছ এয়া মহ টি হাউচৰ মহ দেখুৱাই দিছোঁ এইটো এটা মহ এইটো এটা মহ আপুনি শিকি আছে ন টি হাউচ এই গাইছ স্বাগতম টু হিৰক ব্লগছ। বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাই কাৰণ ঘৰৰ বহুত সমস্যা আৰু ঘৰৰ মানে মোৰ নিজৰ সমস্যা আৰু বহুত বেছি গৰমৰ কাৰণে ক'তো যাওঁ নাই, সেইকাৰণে ভিডিঅ' চিডিঅ' দিয়া নাই। তো গাইছ আজি এনেকুৱা এটা ঠাইত আহিছোঁ, আপোনালোকক লৈ যাম বাৰু। এতিয়া নকওঁ বাৰু মই চব শেষৰ পৰা মানে প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম ব'লক। আৰু যাওঁ তোমাক কোন ক'লে এনে ধেমালি কৰিছোঁ বেয়া নাপাবনে বৰাবৰি ইমান ওচৰৰ পৰা যোৱা ন ইয়াৰ এইখিনি নাম কি ভেৰগাঁও ভেৰগাঁৱৰ পৰা যোৱা ন এইটো তোমালোকৰ চৰকাৰী ড্ৰেছ ন এইটো চৰকাৰী ড্ৰেছটো চৰকাৰী ন বেয়া নাপাব দেই এইফালে আৰু আমি আহি পেলাই এখন ধুনীয়া চাহ বাগিচা পাইছোঁ, এটা ফটো উঠো বুলি ৰৈছোঁ। আৰু এইফালে ড্ৰেছ কিয় ঘুমিলে ভাই কটি ফাটি গৈছে ঘুমিবি এই সূৰ্যক চাইছোন তাৰ ব্ৰেকআপহে হৈছে নে কিবা কিমান ৰ'দ তাৰ খং পলাইছা মোৰ ওপৰত আজি হে বুম ৰ'দ দি আছে আৰু এইফালে চাহ বাগিচা আছে, ধুনীয়া এটা লোকেশ্যন। আৰু আমি ইয়াতে অলপ ৰৈ দিছোঁ, ফটো চটো উঠোঁ। চ' এতিয়া আমি যাই আছোঁ, চ' চাই থাকক। আমি কোনদিনা পালোঁ গাইছে না জিয়ালৈ এইবাৰ আৰু গাইছ আছে এইবাৰ কি জেগা কিনি জাগীৰ নাম নিশ্চয় খৈৰাবাৰী হ'ব ভেৰগাঁও নে ভেৰগাঁও এইফালে চাহ বাগান আছে আৰু আমি এইকেইটা এইফালে আছে আমাৰ লগকেইটা বপা দিছে সেইকাৰণে আৰু মানে মেইন কথাটো হৈছে আমাৰ এইফালে চাহপাতৰ বাগান নাই ভাল পোৱা এই বস্তু ভাল পাওঁ কিন্তু ৰ'ব অনুপায় এতিয়া যাওঁ মোৰ ৰৈ থাকিলেও নহয়, আমাৰ এইফালে আকৌ আৰু চাহপাতৰ অঞ্চলৰ যদি কোনোবা মানুহে আমাৰ ভিডিঅ'টো চাই আছা কমেণ্ট কৰি জনাব আপোনালোকৰ সঁচাকৈ ভাল লাগেনে। আমাৰ কিন্তু বহুত ভাল লাগে নে কি আমাৰ বহুত বেছি ভাল লাগে, সেইকাৰণে ৰৈছোঁ আৰু অলপ আকৌ এতিয়া যাত্ৰা আৰম্ভ এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব। চ' আপোনালোকে চাই থাকক আছে আমাৰ এইটো মেইন মানুহ ঐ জাপ দি দিবা নিদিবা কিছুমান আহিবৰ কাৰণে আৰু মেইন কথাটো হৈছে গাইছ দুখো লাগছি বহুত চলি আগত গাৰ্লফ্ৰেণ্ড লৈ গৈছি হে আমাৰ নাই এয়া আনিম একদিন আনিম আনিম হ'লেও আমাৰ অহংকাৰ নাই আৰু ধুনীয়া ৰাস্তা আহি আছোঁ আমি আগতে একদিন আছিলোঁ এতিয়া আমাৰ ৰাস্তা ভুল লাগে আমি ক'ৰবাত উঠিলোঁ যায় আজি এতিয়ালৈকে এদিকে আহি আছোঁ পেপেটিকে দেখি আছে 1 ঘণ্টামান লাগব কিজানি 1 ঘণ্টা লাগব 40 মিনিট পাই যাব আমি কেনেকৈ যাই আছোঁ দেখবে আৰু কি হাউচ ৰাস্তা আপোনালোকক ভিডিঅ'ত দেখাই পাইছে খালি আমি যাওঁতে কেনেকৈ আহি আছোঁ কি জমিনি কৰি আছোঁ হয় নহয় ৰাস্তা দেখি আহিছে সহজ হ'ব পইচা লৈ যাম কিবা কাৰণে
কিন্তু বহুত আঁতৰৰ পৰা আহিছে ভাল লাগব না কিমান টাইম লাগব এতিয়া 1 ঘণ্টা বাপৰে এলেকা নহয় মানে ঘৰতে সোমাই আছোঁ কি আছে তুমি আছোঁ জান কি হ'লে গাইছ এয়া চাওকচোন গাইছ ঠাইখিনিৰ নাম বাদলাপাৰা টিয়া চাইডখন এটা নদী আছে এই নদীটো পাৰ হ'ব লাগিব পাৰ হোৱাৰ পিছত পাম ৰাইনু নহয় নে টিয়াছ ৰাইনু পাম ৰাইনুৰ পাছতে টিয়াছ পাম কৈ দিওঁ এইটোত পানী যেতিয়া যেতিয়া নাখে কিন্তু এনেকুৱা নহয় যে এনি টাইম নাখে কোনোবা এটা সময়ত মানে বহুত পানী আহি যায় আহোঁতে মানে 1 ছেকেণ্ডো সময় নালাগে 1 ছেকেণ্ডো নালাগে টিপকা আহিছে তামাম মানে যে এইটো অকণমান বহুত সময় ৰাখে ধৰ আকৌ 5-4 ঘণ্টামান থাকি কিনে নোহোৱা হৈ যায় খাই আছে অলপ এইটো নহয় যিটো সাহসতে নিবি জানো আৰু আমাৰে অলপ বেলেগে হৈ গৈছে নেকি দাদা নাই 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 ভয় নকৰে ভয় নকৰে সাহসটো মেইন आगे देख सकते हो इधर कोरा ही कोरा দাদা এটা ভয় কৰিছে আমাৰ আগত যাব দিছে দাদা আগত যা আগত যা আগত যা ভিডিঅ' বনাই আছে ওদালগুৰি পাইছে না আমি আগত যাম আপোনালোকৰ চাই থাকক তাৰপিছত আমাৰ পাছে পাছে হনুমান জ্ঞান আমি আহিলোঁ গাইছ এটা আছে তাতে আপুনি শিকি আছে ন আমি শুক্লে নদী পাৰ হ'লোঁ আৰু আমাৰ খেলা আগফালে আছে শুক্লে নদী আৰু আমাৰ লোককেইটাই বাইককেইখন পাৰ কৰিব পৰা নাই চাৰিফালে গেছডা আছে কিবা কৰি আছে গেছডা মানে পানী বহুত পানী প্ৰায় খোজকাঢ়ি আহিলে আঁঠু মানে হ'ব নে একাটো বেছি হ'ব একাটো বেছি আৰু হ'ব। ঢৌ আছে পানীটোৰ পানীটো বহুত ঢৌ আছে আমি আহিলোঁ বাৰু হনুমান দিয়াৰ লগে কিন্তু এতিয়া লোককেইটা আহিব পৰা নাই আৰু এতিয়া পাম আমি নেক্সট পাম ৰাইনু পাম তাৰপিছত টিয়ছ পাম চাই থাকক এই মানুহবিলাকৰ ঘৰৰ বাটত আমি যিমান আহিছোঁ মানে এনেকুৱা কাৰণটো তাত দিয়া আছে এইটো হাতী আহে বুলি আপোনালোকক মই আগতে কৈছোঁ হাতীৰ কাৰণে মানে এইটো দিয়া আছে যাতে ভয় খাই ঘূৰি যাওক বুজি পাইছেনে সেই চাওক গোটেই কাৰণটো তাৰবিলাক আৰু সেইটো কাৰেণ্ট দিয়াও আছে এইবিলাকক সেই ঘৰৰ মানুহ কিমান ঘৰৰ মানুহ আছে হা এইটো কাৰেণ্টটো যেতিয়া গধূলি হ'ব গধূলি দিয়া আমাৰ যেতিয়া চব মানুহ মানে সোমাব আৰু তাৰপিছতে এই কাৰেণ্টটো দিয়া ইচ্ছা নাই না কাৰণ ৰাতি দিনত আহি তেওঁলোকে পলাব পাৰিব আৰু দিনত বেছিভাগ দিনত হাতীতে মানে নোলায় ৰাতি মানে গধূলি সময়ৰ পৰা আচ্ছা তো ধুনীয়া এটা লোকেশ্যনত আহি পাইছোঁ আৰু আমাৰ মানুহ আৰু আছে আগত আহি আছে এই তিনিটা আহি আছে আমাৰ
একদম ধুনীয়া লোকেশ্যন আপোনালোকে যদি আহি পোৱা নাই আহক মিছ নকৰিব এইকেইটা আহি পালা ফাইনেলি এইবাৰ মানে অলপ ৰেহাই মানে ৰেষ্ট লওঁ ৰেহাই নহয় ৰেষ্ট লওঁ মানে বহুত চলালোঁ না প্ৰায় 30 কিলোমিটাৰমান আহিলোঁ নেকি বেছি হৈছিল এইবাৰ অলপ মই চলাওঁ 904 হৈ 860 44 কিলোমিটাৰ আহিলোঁ আৰু এইবাৰ ই চলাবলৈ গাড়ী মই উঠিলোঁ হেঁচা মাৰি থৈ যাম অলপ উঠো গাইছ উঠাৰ মজাও বেলেগ আকৌ সুন্দৰ নাজৰা আৰু এতিয়া ফাইনেলি পালোহি আমি ৰাইনো ইক' ৰিজৰ্ট এইখন এখন ৰিজৰ্ট হয় এয়া ৰিজৰ্টৰ গেট চ' গাইজ ফাইনেলি পালোঁ আমি টি হাউচ বহুত নদী হৈছিল প্ৰথম আমি সোমাইছিলোঁ যে ৰাইনো ৰিজৰ্টত তাৰপিছত তাৰ পৰা আহিলে টি হাউচত আহিছোঁ এতিয়া অলপমান ঘূৰি আছোঁ পিছতকৈ সোমাম তাতে টি হাউচত আৰু গাইজ এয়া মহ টি হাউচৰ মহ দেখুৱাই দিছোঁ এইটো এটা মহ এইটো এটা মহ আমাৰ মহ বেলেগ এইটো মহ বেলেগ এইটো টি হাউচৰ মহ অঁ এইটো টি মানে বানে চৰবত ঘৰ অঁ গছৰ মহ এইটো মানে টি হাউচৰ মহ দেখুৱাই দিছোঁ আৰু বহুতে হয়তো আহি পোৱা নাই খেতি কৰি নাখায় না মহে অঁ মালি আৰু এইফালে আছে ৰাইনো ৰিজৰ্ট ইফালে আৰু ইফালে আছে টি হাউচ কিন্তু মাজতে এটা সীমা আছে ইফালৰ দিকে ৰাইনো ৰিজৰ্ট ইফালৰ দিকে টি হাউচ হ'লেও একো নাই গাৰ্লফ্ৰেণ্ড নহ'লেও আমি লগৰ লগত আহিছোঁ ইফালে এটা আছে মেইনটো এইটো আৰু এইটো মেইনটো যেতিয়া চবে ফটো চটো উঠে আমিও উঠিম বাৰু লাহে লাহে আহি পাইছোঁহে উঠি আছোঁ আৰু বহুত দিন ধৰি ফটো ভিডিঅ' এইবিলাক চাই আছিলোঁ যিহেতু আজি ফাইনেলি নিজে আহি বহুত বেছি ভাল লাগিছে আজি জিন্দা দেখা পাইছোঁ এতিয়া জিন্দা উঠি যাম ঠাণ্ডাই এনেই দি আছ বুলি নকয় মজা ধুনীয়া ঠাণ্ডা আন্ধাৰ দখনে খাই লাইট চাইটো আনে চিষ্টেম আছে এইগিলা কিন্তু লাইট দিয়া নাই গাইজ ফাইনেলি বহুত দিন ধৰি আহিম বুলি ভাবি আছিলোঁ কিন্তু অহা এইবাৰ পঢ়িলে হৈছে আৰু যিহে তল আছে ভাল লাগছে দেই তো গাইজ বৰ্তমান বহি আছোঁ জলনাত আৰু বহুত বেছি ভাগৰ লাগছে সেইকাৰণে বহি আছোঁ অলপ সৰু চলি হৈছোঁ এইফালে বহি আছোঁ আৰু এইফালে ফটোশ্বুট হৈ আছে এইফালে এটা ফটোশ্বুট কৰি আছে মই বহি আছোঁ এতিয়া ওপৰৰ পৰা আমি আহিলোঁ যাই আকৌ যাম তাৰ সময় লাষ্টত যাম চব দেখাই আছোঁ চব চাই থাকক আৰু এতিয়া আমি ডাঙৰ পিয়াজটোত উঠিলোঁ এতিয়া সৰু এটা আছে সেইটো উঠিম গোটাইকেইটা উঠিলে হাঁহিয়ে পৰে নেকি ক'বা নহয় বুলি উঠিম আৰু এইটো গোটেই সৰু নাভাঙে লছি নেকি তৰা নাই এইটো আহিলোঁ উঠি এইটো সৰু সিমান কেপাচিটি নাই আৰু এইটো হাইষ্ট 5টা ভাল লাগিল আহি বহুত বেছি ভাল লাগিল আপোনালোকৰ আহক সেই আৰু এনজয় এইফালে এটা হেৰি আছে তাতে খাৱা বস্তু পায় আৰু যি বিচাৰে তাকে পাব এইটো গোটাইকেইটাতকৈ মানে কি চবচে সৰু এইটোৱে উঠোঁতে উঠিলে বাৰু এতিয়া নামন পাই অলপ ডেঞ্জাৰ আছে দে আৰ্ট আমি বৰ্তমান টি হাউচৰ পৰা অলপ সময়ৰ কাৰণে ওলালোঁ গা ধুবা যাম বেলেগ এটা লোকেশ্যনত এটা গা ধুবা নোৱাৰি তাৰপিছত আকৌ আহি আছোঁ গোটেইকেইটা যাম এতিয়া তো গা ধোৱা জেগালৈকে যাম ইয়াতে গা চা ধোৱা মানে ভাল হেৰি নাই আৰু চ' তাতে নিজৰা এটা আছে ইয়াৰ পৰা 1 ঘণ্টামান লাগব তাতে আহি আকৌ টি হাউচত আহি আছোঁ আমি লগ পাই আছোঁ আৰু এতিয়া আমি কিবা এটা খাই লওঁ এইখন দীপালী হোটেলখনে চিলেক্ট কৰিলোঁ আমি আৰু সেনেকুৱা হোটেলতে খানা চানাকেইটা খাই ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোক ফুৰিব গ'লে ডাঙৰ হোটেল বিচাৰে নে এনেকুৱা হোটেল বিচাৰে মানে এনেকুৱা হোটেলত খোৱাৰ পাছত যিটো মৰম পায় তেওঁলোকৰ পৰা যিটো মানে ভাল লাগে আৰু ব্যৱহাৰটো
আৰু এইমাত্ৰ আহি পালোঁ হোটেলৰ পৰা আমি কিবা চিবা খাই আৰু কি আৰু দেখালোঁ তো এতিয়া আছোঁ মিছ শুক্লৈ দলঙৰ ওপৰত আছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই বাই বাই